ওই রিনিকিরি খুগাওয়ে হে খনিলে খুগাওয়ে হে খনি বলা ফকিতা লইকে যাও হাততে তো হামিতি মুখতে হামিতি বিহু নাচিবলৈ যাওঁ আই সৰস্বতী দেৱী পাৰ্বতী তোমালৈ কৰি যাওঁ সেৱা পূবে পশ্চিমে উত্তৰে দক্ষিণে আমাকো কৰিবা দয়া বিহু বিহু বিহুতি আমাৰ বিহুতি নীতি কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগতে ধেমালি বহাগতে ধেমালি কৰোঁ টকা হাৰু হাৰু মাতে লগৰী টকাৰ নোহাৰু হাৰু টকাৰ নোহাৰু হাৰু মন সেয়া টকাৰ মাতে শুনি ৰ'বকে নোৱাৰো টকাৰ মাতে শুনি ৰ'বকে নোৱাৰো এৰি নোযাওঁ পেটৰে এৰি নোযাওঁ পেটৰে ভেট নাহৰ পাতে লিয়ই থিয়া লগৰ সমনীয়াই গগনা আনিছে উলিয়াই নব যাওঁ কিয় হেয়া হেয়া গগনাৰণী গগনা পুৰণি গগনা পুৰণি গগনা কিহেৰে পাওঁ দুফালে দুছাতি মাজতে এছাতি মাজতে এছাতি সুখাহৰ টিপতে বাওঁ ওরে বাড়ি মন তোরে এরিলো ওই গামোচা এরিলো হালা হাহুয়াই থাকিলি ওলাই আহিলো বিহুলৈ পৰিলে মনত পৰুৱাই ৰান্ধিলে তোৰা পতিয়া পৰুৱাই পাৰিলে তোৰা পতিয়া পৰুৱাই নাখালে ভাতে তোৰা পতিয়া বহাগ আহে যেতিয়া কপৌ ফুলে তেতিয়া কপিলা হৈ উৰিবাৰ কাকুৰি হৈ ঘূৰিবাৰ মন সেয়া হিচতে গয়ে গয়ে তোৰা পতিয়া বহাগে পালেহি তোৰা পতিয়া ফুলিলে ভেবেলি লতা তোৰা পতিয়া বহাগ আহে যেতিয়া কপৌ ফুলে তেতিয়া কপিলা হৈ উৰিবাৰ কাকুৰি হৈ ঘূৰিবাৰ মন
চেনি তগৰ ফুল চেনি তগৰ ফুল যাকে লৈ জোৰা নাম যাকে লৈ জোৰা নাম গাম গ্ৰীপ হৈ কলিতা চৰায়ে গ্ৰীপ হৈ উৰিলে গ্ৰীপ হৈ উৰিলে গ্ৰীপ হৈ বাহুলৈ নকৰে মন আমাৰ টেঙাচনী গ্ৰীপ হৈ নাচিবলৈ ধৰিলে গ্ৰীপ হৈ নাচিবলৈ ধৰিলে গ্ৰীপ হৈ গ্ৰীপ হৈ চাবলৈ নকৰে ভয় ঐ তালত বাচি লিহাললা কেছ বাচি লিহাললা কেছ বাচি লৰা ললা দৰা বাচি আকৌ তোমাৰ বিহুলৈ মন বেঙেনা নামেৰে গুচি নপচাবা ঐ পিয়ালি তুলি দিবা ছোৱালী নামেৰে জনম নধৰি ঐ লোকে বনে ৰাখাই গানৰ বালিয়া বগৰী তুমি হ'ল লগৰী দিবাহী বুটলি নিমখ লবিয়া খামে মিঠা কৰি এয়ে হ'ব যৌৱনৰ ধেমালি হেয়া 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 হে খালি কি চৰায়ে কিৰিলি পাৰিলে খালি কি চৰায়ে কিৰিলি পাৰিলে গছৰ গুটি খাবলৈ পায় হেয়া আমাৰে নচলি কিৰিলি পাৰিলে আমাৰে নচলি কিৰিলি পাৰিলে বিহুনো নাচিবলৈ পায় দীপৰে বিলতে জকাই বাওঁ সেই পদুমণি পুখুৰী পানী খাওঁ সেই দিবৰে বিলতে জগাই গাওঁ সেই পদুমণি পুখুৰী পানী খাওঁ সেই ৰঙিলীয়া হৈ কমিলীয়া হৈ বিহুনো মাৰিবলৈ যাওঁ পৰ্বতে বগাব পাৰোঁ মই পৰানো বগাবলৈ লতানো বগাবলৈ টান সেয়া হিজুৰীয়া
ধন্যবাদ। বৰ কছাৰী জেং বিহু বোৱাৰী দৌল আজি বৃহত্তৰ আঠখেলীয়া ৰঙালী বিহু উৎসৱৰ আজি দ্বিতীয় দিনীয়া কাৰ্যসূচীত আজি বৰ কছাৰী বোৱাৰী জেং বিহু দৌল দিয়া আমাৰ ৰাইজক যথেষ্ট আমোদ দিলে। আজি ভাল লাগিছে। বোৱাৰী দৌল, বৰ কছাৰী জেং বিহু বোৱাৰী দৌল। কিন্তু আমি আমাৰ ইয়াত দেখিছোঁ কেইবাগৰাকী আমাৰ টকা বজোৱা খুৰীদেউ আছে, বয়সস্থ তেখেতলোকে নিশ্চয় বোৱাৰীসকলক উলিয়াই নিছে। আমি প্ৰথমতে মাইক্ৰফোনত আমি টকা লোৱা তিনিগৰাকী আমি খুৰীদেউক আমি মাইক্ৰফোনৰ সন্মুখলৈ যাবলৈ অনুৰোধ জনাইছোঁ। তিনিগৰাকীকে আহকচোন আপোনালোকে যে বোৱাৰীসকলক উলিয়াই নিছে, কিন্তু তেখেতলোকক ঘৰত সোধ পোছ কৰি আহিলে নাই নে আঠখেলীয়া ৰঙালী বিহু উৎসৱৰ কিবা গম পায় সকলোকে পলুৱাই লৈ আহিছে নেকি আকৌ ফুচুলাই? আহকচোন আপোনালোকে তিনিগৰাকী আহক। তিনিগৰাকী টকা লৈ অহা আমাৰ খুৰীদেউ তিনিগৰাকী আমি মাইকৰ সন্মুখত বিচাৰিছোঁ। আহক আপোনালোকে আহকচোন যে আপোনালোকৰ বোৱাৰীসকলক উলিয়াই আনিলে, কিন্তু তেখেতলোকৰ পুৰুষসকলক সুধি পুচি আহিছেনে কি কথা কি কথা আপোনালোকে কওক। আপোনালোকে তিনিগৰাকী আমি অনুৰোধ জনাইছোঁ, আপোনালোকে তিনিগৰাকী তিনিটাৰ মাইকৰ ফোনৰ সন্মুখলৈ আপোনালোকে নিশ্চয় বোৱাৰীসকলক নেতৃত্বলৈ উলিয়াই আনিছে। নিশ্চয় আপোনালোকে বিহুৰ লগত জড়িত, আজি সংস্কৃতিৰ লগত জড়িত, আপোনালোকে তেখেতলোকক উৎসাহ দি উলিয়াই আনিছে। বয়সস্থসকলে আগবাঢ়ি গ'লে বোৱাৰীসকল ওলাই আহিব। আপোনালোকে নিশ্চয় পুৰণি কিবা বিহু কিবা কিবি নিশ্চয় জড়িত আছে। আপোনালোকে তিনিগৰাকীকে যোজনাও এটি বিহু কলি গাবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। আমাৰ ভৱিষ্যতে আৰু বোৱাৰীসকলে উৎসাহ পাব, তাৰ কাৰণে আপোনালোকে যে যথেষ্ট কষ্ট কৰি বোৱাৰীসকলে উলিয়াই আনিছে তাক আমি ধন্যবাদ জনাইছোঁ। বৃহত্তৰ আঠখেলীয়া ৰঙালী বিহু উৎসৱৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ। আপোনালোকে নিশ্চয় আঠখেলীয়া বিহু মঞ্চত এই বিহু প্ৰদৰ্শন কৰিব বুলি যথেষ্ট উৎসাহে আহিছে। আপোনালোকে আমাৰ বিহু মঞ্চত খুৰীদেউ তিনিগৰাকী আমি এটি বিহু কলি গাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। পুৰণা কলি এটা আশা কৰিছোঁ ভৱিষ্যতে আমাক আৰু এনেকৈ জেং বিহু দেখুৱাই আমোদ দিব। আমি অনুমান পাইছোঁ যে আমাৰ খুৰীদেউৰ তিনিগৰাকী নেতৃত্বত বোৱাৰীসকল ওলাই আহিছে চাগে। আমি বৃহত্তৰ আঠখেলীয়া ৰঙালী বিহু উৎসৱৰ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতলোকৰ ৰঙালী বিহু ওলগ জনাইছোঁ। ভৱিষ্যতে উজ্জ্বল কামনা কৰিছোঁ আৰু যাতে এনেধৰণে আমাক ভাল বিহু প্ৰদৰ্শন কৰি দেখুৱায় আৰু বোৱাৰীসকলক এনেধৰণে উলিয়াই আনিছে। আমাৰ বাকী বোৱাৰীসকলকো এনেকৈ উৎসাহ দিছে যে বোৱাৰীসকলো গোট খায়ো এনেকৈ জেং বিহু তৰিব পাৰি। তেখেতলোকে এটা আদৰ্শ দেখুৱাইছে। বহুত বহুত ধন্যবাদ বৰ কছাৰী বোৱাৰী জেং বিহু দললৈ। বহুত বহুত শুভেচ্ছা থাকিল ৰঙালী বিহু উৎসৱৰ উদযাপন সমিতিৰ তৰফৰ পৰা।
সাজু হৈ থাকিব গামখাৰু জেং বিহু দল বামুণগাঁও। এইবাৰ মঞ্চত জেং বিহু প্ৰদৰ্শন কৰিব ত্ৰিবেণী। বিশেষ এটি অনুৰোধ কৰাত আমি বিহু যোৱা ইফাল সিফাল কৰিবলৈ লৈছোঁ। গামখাৰু জেং বিহু দলে মঞ্চত জেং বিহু প্ৰদৰ্শন কৰিব। সাজু হৈ থাকিব ত্ৰিবেণী জেং বিহু দল আঠখেলীয়া। এইবাৰ মঞ্চলৈ আমি আমাৰ